নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আসাম ষ্টেটিক জিকে ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2022ৰ সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত ডিছকাছ কৰিম। আৰু এই কুৱেশ্যনসমূহ টপিক ৱাইজ লোৱা হৈছে। আজি কুৱেশ্যনসমূহ বিশেষকৈ ইতিহাসৰ পৰা থাকিব আৰু এই কুৱেশ্যনসমূহ ডাইভাৰ পোষ্টকে আদি কৰি সকলোবোৰ ফ'ৰ্থ গ্ৰেড পোষ্টৰ বাবে এই ভিডিঅ'টো উপযোগী হ'ব। আপোনালোক সকলোৱে এখন বাহিৰা বহি লৈ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ নোট কৰি যাব। যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল? ঠিক আছে, অসমীয়া কবিতাত ৰোমান্টিকতাৰ সৃষ্টি কৰা এই জোনাকী কাকতখন কেতিয়া প্ৰকাশিত হৈছিল? অপশ্যন এ আছে 1887 চনত, অপশ্যন বি আছে 1889 চনত, অপশ্যন চি আছে 1890 চনত আৰু অপশ্যন ডি আছে 1896 চনত। যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 1889 চনত জোনাকী কাকত প্ৰকাশিত হৈছিল আৰু এই জোনাকী কাকতখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আহোঁ দ্বিতীয়টি প্ৰশ্নলৈ। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? এই তলত উল্লেখ কৰা চাৰিখন জিলাৰ ভিতৰত কোনখন জিলাক পাকিস্তান বা বৰ্তমানৰ বাংলাদেশ, তেতিয়াৰ পূব পাকিস্তান আছিল, সেই পাকিস্তানলৈ সংলগ্ন কৰা হৈছিল অসমৰ পৰা আঁতৰাই? অপশ্যন এ আছে চিটাংগ, অপশ্যন বি আছে খুলনা, অপশ্যন চি আছে চিলেট আৰু অপশ্যন ডি আছে হালহকৰ। যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চিলেট জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক যোগ দিয়া হৈছিল। এতিয়াও ৩ নম্বৰ প্ৰশ্নলৈ। 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? এইটো প্ৰায়ে কুৱেশ্যন ৰিপিট হোৱা দেখা যায় যে মেজমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল 1930 চনৰ? অপশ্যন এ আছে চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি আছে তৰুণৰাম ফুকন, অপশ্যন চি আছে গোপীনাথ বৰদলৈ আৰু অপশ্যন ডি আছে কৃষ্ণনাথ শৰ্মা। যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চন্দ্ৰধৰ বৰুৱাই 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন হয় যে কোনজন ব্যক্তিয়ে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল? আৰু তেতিয়া তাৰ উত্তৰটো হ'ব লীলাধৰ বৰুৱা। এতিয়া আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। ডেছ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? তলত উল্লেখ কৰা এই চনকেইটাৰ কোনটো চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ আছে 1947 চনত, অপশ্যন বি আছে 1948 চনত, অপশ্যন চি 1950 আৰু অপশ্যন ডি আছে 1901 চনত। ঠিক আছে, কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। ঠিক আছে, আপোনালোকে প্ৰশ্নবোৰ নোট কৰি যাব, তেতিয়া পৰীক্ষাৰ ওচৰত ৰিভিজন কৰাত আপোনালোকৰ সহায় হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে। ঠিক আছে, প্ৰায়বোৰে ভিডিঅ'টো মাজ অংশ পোৱাৰ পিছতে স্কিপ কৰে। তেনেকৈ হ'লে কিন্তু আপোনালোকে এক্সাম ক্ৰেক কৰিব নোৱাৰে। ঠিক আছে, এতিয়া আহোঁ 5 নম্বৰ প্ৰশ্নলৈ। 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল আৰু তাৰপিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন হৈছিল? ঠিক আছে, এই প্ৰশ্নটোতে ইয়াৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ কেতিয়া মৃত্যু হৈছিল? এতিয়া হ'ব 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল আৰু তাৰপিছত কোনজন ব্যক্তি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল? যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বিষ্ণুৰাম মেধি অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিল। ঠিক আছে, এতিয়া 6 নম্বৰ প্ৰশ্নলৈ। অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? ঠিক আছে, অপশ্যন এ আছে 3 আগষ্ট 1978 আৰু অপশ্যন বি আছে জানুৱাৰী 1986, অপশ্যন চি আছে 15 আগষ্ট 1985 আৰু অপশ্যন ডি আছে আগষ্ট 1990। ঠিক আছে, অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? আৰু মই ইয়াৰ পিছতো ডিছকাছ কৰিছোঁ যে অসম চুক্তিৰ পিছতে অসম চুক্তিৰ চৰ্ত অনুসাৰে অসমত কেইবাটাও প্ৰতিষ্ঠান গঠিত হৈছিল বা প্ৰতিষ্ঠান চৰকাৰে নিৰ্মাণ কৰিছিল। গতিকে অসম চুক্তিৰ ওপৰত প্ৰশ্ন প্ৰায় হৈ থকা দেখা যায়, যিহেতু অসম চুক্তিৰ লগত অসমীয়াৰ আৱেগ জড়িত হৈ আছে, ঐতিহাসিক অসম চুক্তি। ঠিক আছে, এই অসম চুক্তি অসম আন্দোলনৰ ফলতে স্বাক্ষৰিত হৈছিল আৰু অসম আন্দোলন হৈছিল 1979 চনত। ঠিক আছে, 1979 1979ৰ পৰা 1985লৈকে হৈছিল।
আৰু 1985তে অসম চুক্তিখন স্বাক্ষৰিত হৈছিল। গতিকে ইয়াৰ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ। 1985 চনত অসমত কোনটো দল শাসন লৈ আহিছিল? ঠিক আছে, অসম চুক্তিৰ পিছতে অসমত হোৱা কোনটো দলে অসমত শাসন লৈ আহিছিল? যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসম গণ পৰিষদে 1985 চনত অসমৰ শাসনভাৰ লৈছিল। ঠিক আছে, অসম গণ পৰিষদ। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? ঠিক আছে, অসমত থকা ইয়াৰ কোনটো তেল শোধনাগাৰ অসম চুক্তিৰ চৰ্তানুসাৰে স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটো প্ৰায়ে ৰিপিট হোৱা দেখা যায়, গতিকে আটাইকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে নোট কৰি যাব। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন এ আছে গুৱাহাটী তেল শোধনাগাৰ, অপশ্যন বি আছে বঙাইগাঁও তেল শোধনাগাৰ, অপশ্যন চি আছে নুমলীগড় তেল শোধনাগাৰ আৰু অপশ্যন ডি আছে ডিগবৈ তেল শোধনাগাৰ। যদি আমি অপশ্যন চাইতে চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নুমলীগড় তেল শোধনাগাৰটো অসম চুক্তিৰ চৰ্তানুসাৰে স্থাপন কৰা হৈছিল। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ। প্ৰাচীন অসমত মুখ্য শস্য কি আছিল? ঠিক আছে, এইটো খুব ইজি কুৱেশ্যন হয় যদিও অহা দেখা যায় আছাম গভৰ্ণমেণ্টৰ এক্সামবোৰত। ঠিক আছে, অতীতৰে পৰা এতিয়ালৈকে অসমৰ মুখ্য শস্য হিচাপে ধানেই আছে বা চাউল বুলি আছে। ইয়াত অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। প্ৰাচীন অসমৰ মুখ্য শস্য ধান। আছে। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ। প্ৰাচীন অসমত হোৱা যুদ্ধত নিম্নলিখিত কোনটো প্ৰাণী বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? ঠিক আছে, প্ৰাচীন অসমৰ যোনবোৰ ৰজা মহাৰজাৰ দিনত যুদ্ধ হৈছিল, এই যুদ্ধবোৰত কোনটো প্ৰাণী বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ আছে সিংহ, অপশ্যন বি আছে বাঘ, অপশ্যন চি আছে হাতী, অপশ্যন ডি আছে ঘোঁৰা। যদি আমি অপশ্যন চাৰিটা চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰাচীন অসমত হোৱা যুদ্ধত হাতীক বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। এতিয়া 11 নম্বৰ প্ৰশ্নলৈ। হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? অপশ্যন এ আছে নৰনাৰায়ণ, অপশ্যন বি আছে ব্ৰহ্মপাল, অপশ্যন চি আছে বলবৰ্মন। ঠিক আছে, যদি আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ তেন্তে হিউৱেন চাং অসমলৈ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত আহিছিল। আৰু যদি ভাৰতৰ ক্ষেত্ৰত সোধে তেন্তে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ আহিছিল। আৰু হৰ্ষবৰ্ধনৰ বন্ধুৱে আছিল কুমাৰ ভাস্কৰ বৰ্মন। গতিকে কুমাৰ ভাস্কৰ বৰ্মনেও তেওঁক হিউৱেন চাঙক কামৰূপলৈ নিমন্ত্ৰণ জনাইছিল। ঠিক আছে, আৰু হিউৱেন চাঙে কামৰূপৰ বিষয়ে এটা টোকা লিখি থৈ গৈছিল। আৰু তেওঁ টোকাটোত কি ইয়াত সুধিছে যে প্ৰশ্নটো হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? সেই টোকাটোতে তেওঁ লিখি থৈ গৈছিল কামৰূপৰ পৰিধি কিমান আছিল। এইটো প্ৰশ্ন ঠিক আছে ক্লাছ 7ৰ সামাজিক জ্ঞানৰ ডাইৰেক্ট লাইনেই আছে যে হিউৱেন চাঙে কামৰূপৰ পৰিধি 1700 মাইল বুলি লিখি থৈ গৈছিল তেওঁৰ টোকাটোত। ঠিক আছে, যদি আপোনালোকে পাই সেই কিতাপকেইখনো পঢ়িব তেতিয়া আপোনালোকৰ কনচেপ্টবোৰ আৰু ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনালোকে এনেদৰে ইউটিউবত পোৱা ভিডিঅ'বোৰ MCQবোৰ ছল্ভ কৰিব। প্ৰথমতে আপোনালোকে থিয়ৰিটোৰ ওপৰত গুৰুত্ব দিব। যদি আপোনালোকক সমাজ বিজ্ঞানৰ নোটছ লাগে তেন্তে মোক কমেণ্ট কৰিব, মই তাতে আপোনালোকক কমিউনিটিত ফটো আকাৰে নোটছবোৰ দি যাম। ঠিক আছে, এতিয়া 13 নম্বৰ প্ৰশ্নলৈ। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? মই ইতিমধ্যে ক'লোৱে যে হৰ্ষবৰ্ধন আছিল কুমাৰ ভাস্কৰ বৰ্মনৰ বন্ধু বা সেই সময়ৰ সমসাময়িক আছিল। হৰ্ষবৰ্ধন থানেশ্বৰ ৰাজ্যৰ ৰজা আছিল। ঠিক আছে, আৰু এই হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনে লগ লাগি শশাংকুক বধ কৰিছিল। শশাংকুক গৌড়ৰ ৰজা আছিল। ঠিক আছে, তাৰপিছতে কুমাৰ ভাস্কৰ বৰ্মনে নিধানপুৰৰ তাম্ৰলিপিটো লিখিছিল। ঠিক আছে, এইটো এটা প্ৰশ্ন হয়। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। ঠিক আছে, এতিয়া 14 নম্বৰ প্ৰশ্নলৈ। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন অঞ্চলৰ কথা উল্লেখ আছে? ঠিক আছে, ইয়াত কেৱল এটা অঞ্চলৰ কথা সুধিছে। ঠিক আছে, যদি আমি NCERT বুকখন চেক কৰোঁ তেন্তে ডবকা আৰু কামৰূপ এই দুইখনৰ কথাই NCERT মতে উল্লেখ আছে। যিহেতু ইয়াত স্পেচিফাইকৈ আমাক সুধিছে যে অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে, তেতিয়াহ'লে মষ্ট এপ্ৰপ্ৰিয়েট হ'ব ডবকা। ঠিক আছে, সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ ডবকাৰ কথা উল্লেখ আছে। ডবকা বৰ্তমান বজালী জিলাত আছে বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে। ঠিক আছে, সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভটো ডবকাত আছে। অসমৰ ডবকাৰ কথা উল্লেখ আছে। এতিয়া 15 নম্বৰ প্ৰশ্নলৈ। অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? ঠিক আছে, অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? বা প্ৰাগজ্যোতিষপুৰ বুলি দিব পাৰে, যিহেতু অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আছিল।
অপশ্যন এ আছে মহিৰংগ দানৱ, অপশ্যন বি আছে নৰকাসুৰ, অপশ্যন চি আছে ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি আছে নৰনাৰায়ণ। ঠিক আছে, যদি আমি অপশ্যন চাৰিটাক ভালদৰে চাই যাওঁ তেন্তে নৰনাৰায়ণ আছিল কোচ ৰজাৰ শ্ৰেষ্ঠ ৰজা, তেওঁৰ নাম আন এটা নাম মল্লদেৱ আছিল। তাৰপিছত ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা, অসমৰ ইতিহাসত উল্লেখিত প্ৰথমজন ঐতিহাসিক সম্ৰাট বুলি ক'লে ঐতিহাসিক তেওঁলোকৰ বৰ্মন বংশটোৱে হয় প্ৰথম অসমৰ আটাইতকৈ পুৰণি ঐতিহাসিক ৰাজবংশ। তাৰপিছত নৰকাসুৰ আছিল ভৌম বংশৰ প্ৰতিষ্ঠাতা, তাৰপিছত মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰতিষ্ঠাতা, আৰু এই মহিৰংগ দানৱেই আছিল অসমৰ আটাইতকৈ পুৰণি ৰজা। কিন্তু মহিৰংগ দানৱৰ বিষয়ে আখ্যানসমূহতে পোৱা যায়, ইয়াৰ কোনো ধৰণৰ লিখিত ঐতিহাসিক সমল পোৱা নাযায় মহিৰংগ দানৱৰ বিষয়ে। ঠিক আছে, আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি আপোনালোকক নোটছবোৰ লাগে তেন্তে কমেণ্ট কৰি দিব, মই কমিউনিটি পষ্টত নোটছবোৰ দি যাম। ঠিক আছে, আজিলৈ ইমানেই, আমি পুনৰ লগ